নমস্কাৰ মই আজি কোনো ব্লগ লৈ অহা নাই মই আজি এটা মেছেজ দিবলৈ আহিছোঁ আপোনালোকে ইতিমধ্যে গমেই পাইছে আমাৰ মিৰ্জা নিবাসী জনপ্ৰিয় অভিনেতা কিশোৰ দাস কৰ্কটৰোগত আক্ৰান্ত তেওঁ এতিয়া চিটি হস্পিটেলত আছে চিকিৎসাধীন হৈ আৰু তেওঁৰ যিখিনি যাৱতীয় ধন আছিলে সকলোখিনি ইতিমধ্যে খৰচ হৈ গ'ল আৰু আপোনালোকৰ এতিয়া তেওঁক উন্নত চিকিৎসাৰ কাৰণে মুম্বাইলৈ লৈ যাব লাগিব আৰু তাৰ কাৰণে আপোনালোকৰ সহায়ৰ প্ৰয়োজন হৈছে আপোনালোকৰ আশীৰ্বাদ মৰমৰ প্ৰয়োজন হৈছে আৰু আশা কৰিছোঁ আপোনালোকে যেনেকৈ মন্টুমণিৰ চেল্ফি লেলিৰ গানটোৰ পৰা তেওঁক যেনেকৈ মৰম দিছে যেনেকৈ আশীৰ্বাদ কৰিছে তেওঁ এটাৰ উপৰি এটা গান এটাৰ উপৰি এটা গান শ্বৰ্ট ফিল্ম চিনেমা চিৰিয়েল যেনেকৈ তেওঁ নিজৰ প্ৰতিভা দেখাই গৈছিলে তেনেকৈ তেওঁ আকৌ তেনেকৈ আগুৱাই যাব পাৰে তাৰে কামনা কৰিছোঁ আপোনালোকে তেনেকৈ তেওঁ যেনেকৈ মৰম কৰিছিলে আৰু এতিয়াও তেওঁক তেনেকৈ মৰম আশীৰ্বাদ কৰিব তাৰে কামনা কৰিছোঁ তেওঁৰ যিখিনি একাউণ্ট নাম্বাৰছ মই স্ক্ৰীনত দি দিম আপোনালোকে যিমান পাৰে সামৰ্থ্য আপোনালোকৰ যিমান সামৰ্থ্য তাকেই আপোনালোকে তাক সহায় কৰক তেওঁক মৰম কৰক তেওঁক আমি দেখিয়ে থাকোঁ তেওঁক লগেই পাই থাকোঁ তেওঁ অকণমানো এটিটিউড নাই ইমান ধুনীয়াকৈ থাকে নালাগেই তেওঁ এজন এক্টৰ তেওঁ এজন খুব জনপ্ৰিয় এক্টৰ আৰু আমাৰ লগত চিনাকি এনেকুৱা মানে একো এটিটিউড নাই ইমান সহজ সৰল ইমান ৰেচপেক্ট কৰা ল'ৰা এজনৰ এনেকুৱা হোৱাত আমি খুবেই দুখ প্ৰকাশ কৰিছোঁ আমাৰ খুবেই দুখ লাগিছে আমাৰ বেয়া লাগিছে কি এনেকুৱা হৈছে তাৰ প্ৰথমতেতো বিশ্বাসেই কৰিব পৰা নাছিলোঁ সঁচা নে মিছা এই নিউজটো সঁচা নে মিছা এনেকুৱা লাগিছিলে যেতিয়া পালোঁ আমি নিউজত তেতিয়াহে গম পালোঁ তাৰ এনেকুৱা হৈছে আৰু কিন্তু আপোনালোকে দেখাই পাইছে তাৰ মেডিকেলৰ এখন ফটো ভাইৰেল হৈছে তাত কিশোৰ দাস থামছ আপ কৰি আছে আৰু কিশোৰ দাস হাৰ মনা নাই তেতিয়াহ'লে আমি কিয় হাৰ মানো আমিও তেওঁক আগুৱাই লৈ যাবলৈ তেওঁক সাহস দিম আগুৱাই যাবলৈ সাহস দিম তেওঁ অতি শীঘ্ৰেই তেওঁ সুস্থ হৈ আহক তেওঁৰ আশু-আৰোগ্য কামনা কৰিছোঁ তেওঁৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ সহায় আৰু আশীৰ্বাদৰ তেওঁক প্ৰয়োজন হৈছে আপোনালোকে সহায় কৰিব তাৰে কামনা কৰিছোঁ ইতিমধ্যে মই গম পাইছোঁ নিউজ পাইছোঁ যোৱাকালিয়ে মই নিউজ পালোঁ জুবিন গাৰ্গ আমাৰ জনপ্ৰিয় ছিংগাৰ জুবিন গাৰ্গ আৰু আমাৰ আৰ্টিষ্টসকল আৰু চৰকাৰৰ ফালৰ পৰা তেওঁক সহায় কৰা হৈছে কিন্তু আপোনালোকৰো সহায়ৰ প্ৰয়োজন হৈছে আপোনালোকেও তেওঁক আগৰ নিচিনাকৈ মৰম কৰি যাব তেওঁ যাতে আৰু আগুৱাই যাব পাৰে তেওঁৰ আগতে যেনেকৈ আমি হাঁহি থকা মুখখন খেলি থকা ল'ৰাটো দেখিছিলোঁ তেনেকৈ আৰু যাতে তেওঁক দেখা পাওঁ তাৰে কামনা কৰিছোঁ ধন্যবাদ